ইউটিউবৰ সন্মুখতে চলে মই ৰশ্মিয়ে মোৰ চেনেল ৰশ্মিছ কিচেনৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। ড্ৰেছটো দেখি হয়তো গম পাইছে হয় আজি আমি বিয়াখন খাবলৈ আহিছিলোঁ খুৰাৰ ছোৱালী তুলনি বিয়া। সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব, যিমান পাৰোঁ বিয়াখন দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া ব'লক বিয়া খাওঁগৈ। বৰ্তমান আমি আহি বিয়াঘৰ পাই গ'লোহি। খুব ধুনীয়া লাগিছে। খুব ধুনীয়াকৈ সজাইছে। কইনাৰ মাক ভাল লাগিছে খুব। এয়া ভতিজা এজনীয়ে আমাৰ, সেইকাৰণে খুব এনজয় কৰা হৈছে ঘৰৰ সকলোখিনি মানুহে। বিয়া বুলি ক'লে পৰিয়ালৰ সকলো মানুহকে লগ পোৱা যায়। পৰিয়ালৰ মিতিৰৰ বহুতো মানুহ লগ পাইছোঁ, যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মজা লাগিছে দেই, গোটেই মানুহখিনি লগ পোৱা হৈছে সেইকাৰণে বেছি ভাল লাগিছে। এজনী কইনা খুব ৰচকী কইনা দেই। কেনেকুৱা লাগিছে ভিডিঅ'টো চাওঁ, কেনেকুৱা লাগিছে বিয়া হয়, বিয়াৰ অনুভৱটো কোৱা। ভাল লাগিছে, মেকআপ কৰিবলৈ পাইছোঁ, আপোনালোকো আহিব। নমো নমো নাৰায়ণ। এয়া বৰ্তা হয় শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু। তই লৈছ আমাৰ দাই হয়, তিনিচুকীয়াত থাকে এওঁ। এয়া আৰু এজন বৰ্তা হয়। এয়া বিয়া বুলি ক'লে আমি গোটেইখিনি আমাৰ মিতিৰৰ মানুহখিনি লগ পোৱা যায়, সেয়ে ভাল লাগে। খুব মজা, খুব ভাল, খুব মজা। ভাইটি মৰমৰ ভাইটি বুলিয়ে ক'ব পাৰি, খুবেই বদমাছ। ভণ্টি বিয়া কেনেকুৱা লাগিছে? ধুনীয়া, ফুল এনজয়, বিন্দাছ, সকলোৱে এনজয় কৰিছে। আৰু এইখনে আমাৰ সৰু বিয়াৰ ভিতৰত এইখনে শেষ বিয়া। মানে সকলোৱে সেইকাৰণে সকলোৱে ইয়াত মানে ফূৰ্তি তামাচা কৰি ভাল লাগিছে। কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। এটা আনন্দময় সময় আৰু চবৰ লগতে। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে। এয়া কইনা, এয়া বন্ধু নে বান্ধৱী? বন্ধু নে বান্ধৱী? বান্ধৱী বন্ধু তোমাৰ নামটো কি কৈ দিয়া? জিউ কাশ্যপ। এয়া আমাৰ কইনাৰ মাক, কি ক'ব? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ছোৱালী ডাঙৰ হ'ল, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভয় লাগিছে, ফূৰ্তি হৈছে, দুখো লাগিছে, চবেই লাগিছে। চবেই আগুৰি ধৰিছে। এতিয়া বুজায়ো ক'ব নোৱাৰিছোঁ হয় নাই ইমানখিনি। আমাৰ বৌয়াকে বুজাই ক'ব দেই। এয়া খুব ফূৰ্তি কৰা হৈছে, খুব বহুতখিনি মানুহ লগ পাইছোঁ। মিতিৰৰ মানুহখিনি লগ পালে কেনেকুৱা লাগে হয়তো সকলোৱে অনুভৱ কৰিব পাৰিছে। যিমান পাৰোঁ দেখুৱাই আছোঁ। আমাৰ খুৰীজনী, এজনী মৰমৰ খুৰীজনী এতিয়া আহি ওলাইছেহি। খুৰীজাজনী ইমান দেৰি ক'ত আছিলা? ভাপো মৰক, লাঠিও নেভাগক, সকামো খালোঁ, বিয়ালৈও আহিছোঁ। মোৰ ডাঙৰ বোৱাৰীজনী লগ পাইছোঁ, ভাল লাগিছে, বহুত মৰমৰ বোৱাৰী। কেনেকুৱা লাগিছে বিয়াত? আমি খুব ফূৰ্তি কৰিছোঁ, খুব ফূৰ্তি। মিতিৰৰ মানুহখিনি চব লগ পাইছোঁ হয় নাই? হেৰিয়াত আহিছে নহয় সিহঁতক। এয়া আমাৰ ঘৰজনী পেহী হয়, এয়া বৌ হয়। ভাল লাগিছে, সকলোকে লগ পাইছোঁ। কেনেকুৱা লাগিছে কোৱা? একেবাৰে বেয়া লাগিছে দেই, একেবাৰে বেয়া লাগিছে দেই। কইনা বৰ্তাক হয়, একদম ফূৰ্তিতে থাকিব পৰা নাই সকলো। কইনা ককায়েককেইটা পুৰা ফটো উঠাত ব্যস্ত। কেনেকুৱা লাগিছে? ভাল লাগিছে বিয়া। বিয়া লাগিছে। বিয়া
বিয়া লাগিছে বিয়া লাগিছে ন এটা ডাঙৰ বিয়া নিচিনা লাগিছে ডাঙৰ বিয়া নিচিনা লাগিছে একদম ডাঙৰ বিয়া পাতিবলৈ পাৰিব পাৰিছোঁ নোৱাৰিব পাৰিছোঁ কিন্তু আজিকালি ছোৱালী ধৰিব নোৱাৰি সেইটো কাৰণে এখন বিয়াকে আমি ধুনীয়াকৈ মানে সদায় পৰাই যিমান পাৰোঁ পাতিবলৈ চেষ্টা কৰিছোঁ কইনা ককায়েকে বহুত দায়িত্ব হৈ গৈছে কইনা ককায়েকে আমাৰ এজন ককায়েকে বেছি কথা ক'ব নোৱাৰে মই বাৰু অলপ চেলেব দাদা এওঁ আমাক বহুত ফটো উঠাইছে ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিছে আৰু ভালে লাগিছে বহুত ফটো উঠাইছে মানুহকে লগ পাইছোঁ কেনেকুৱা লাগিছে কেনেকুৱা বিয়া খালা ভাল লাগিছে বহুত দিনৰ মূৰত বিয়া এখন খালোঁ ভাল লাগিছে বহুত এইফালে সকলোবোৰ বনাই আছে খুৱাই আছে চিলি পনীৰ খুব টেষ্টি হৈছে তেনেদৰে এয়া মাংস সকলোৱে ভাগ কৰি থৈ দিছে ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে সকলোৱে খাই আছে আমি খাম আৰু ঘৰৰ মানুহখিনি গোটেইখিনি একেলগে খাম খাইছে খাওক কেনেকুৱা হৈছে খানাবোৰ পেহী খাইছে কেনেকুৱা লাগিছে কি ভাল যিটো পাব লাগে সেইটো নাই দিব ন মই দিবলৈ কৈ আছোঁ ৰ'ব খাইছা ভাল লাগিছে নে খাই শুকানে কৈছে তুমি খাইছা গুড গাৰ্ল বৌয়ে খাই আছে মামীকেইজনীকো দেখাই দিওঁ আকৌ মামী খাইছা কেনেকুৱা হৈছে টেষ্টি ন ঘৰৰ মানুহখিনিক দেখুৱাই ভাল লাগে কেনেকৈ খাইছে পিছত চাই থাকিব লাগিব নহয়